কাৰণ আজিৰ দিনত অসমীয়া মুছলমানসকলৰ অধিকাংশৰে বাংলাদেশী মুছলমানৰ লগত কোনো পাৰ্থক্য নাই। মই পূৰ্ববংগীয় মুছলমান বুলি এটা শব্দ মুখেৰে উচ্চাৰণ কৰাৰ লগে লগে আমাৰ এই অসমীয়া মুছলমানৰ অধিকাংশৰ গাতহে বেছি পুৰণি উঠে। নাহৰনি নিচিনা জেগাৰ পৰা তাৰ প্ৰতিবাদ হয়। গতিকে এই অসমীয়া যিসকল মুছলমান আছে সেইসকল মুছলমানে নিজৰ গাত অকণমান চিকুট মাৰি চাওক যে অসমৰ অসমীয়া মুছলমানসকলৰ লগত বাংলাদেশী মুছলমানৰ কোনো পাৰ্থক্য নাই বুলি মমিনুল লাল ডাঙৰীয়াই আখ্যা দিলে আৰু লগতে কৈছে যে যি নাহৰণি কথা কৈছে, মোৰ ঘৰ নাহৰণিত, আৰু নাহৰণি অসমৰ ভিতৰত এখন পৰিচিত ঠাই য'ত সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰৰ ঘৰ, য'ত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ ঘৰ, য'ত অসমৰ ভিতৰত সবাতোকৈ বৃহৎ গৰীয়া মুছলিম অসমীয়া মুছলিমৰ গাঁও হয়। সেইখন গাঁৱক তেখেতে কথাৰ দ্বাৰা অপমান কৰিলে। এটা কথা স্পষ্টকৈ তেখেতক এই লাইভৰ যোগেদি ক'ব বিচাৰিছোঁ যে কিন্তু নাহৰণি কথাটো যে কৈছে যে তেওঁ বাংলাদেশী মুছলমানৰ বিৰুদ্ধে ক'লে নাহৰণিৰ পৰা প্ৰতিবাদ হয়, তাৰ কিন্তু উপযুক্ত প্ৰমাণ দিব লাগিব, অন্যথা কিন্তু নাহৰণিবাসী ৰাইজে কিন্তু কেতিয়াও সোধাই নেৰে যে আমাৰ যিখন অসমীয়া মুছলমান সমাজ আছে এই অসমীয়া মুছলমান সমাজখনক মই বাদ দি মই কেৱল মাত্ৰ অসমীয়া যিসকল চৈয়দ আছে, যিসকলৰ চিলচিলা আছে, যিসকলৰ বংশৰ পৰিচয় আছে, সেই বংশৰ চৈয়দসকলৰ মই এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ মাজত বহুত আপোনাৰ কথাটো ইতিমধ্যে গম পাইছে, সকলোৱে গম পাব, কাৰণ আপুনি কৈছে যে মই অসমীয়া মুছলমানসকলক বাদ দিছোঁ, কেৱল আমাৰ চৈয়দসকলক কৈছোঁ। কিন্তু কোনোদিনে আমি চৈয়দ, গৰীয়া, মৰীয়া এইবিলাক কেতিয়াও বিভাজন কৰা নাছিলোঁ, কিন্তু আপুনি বৰ্তমান সেইটো ভাগ কৰি দেখাই দিলে কথাৰ মাধ্যমেৰে। আৰু দ্বিতীয়তে ক'লে যে আপুনি বিশেষকৈ বংশৰ পৰিচয় আছে চৈয়দসকলক, এই গৰীয়া মৰীয়াসকলৰ বংশৰ পৰিচয় নাই, গৰীয়া মৰীয়াসকলৰ কি চিলচিলা নাই, এইবিলাক বিভাজনমুখী মন্তব্য নকৰিব, আমাৰ মাজত বিভাজন সৃষ্টি কৰিব নিবিচাৰিব। ইতিহাসটো কি এবাৰ তেওঁলোকে খুচৰি চাওক আৰু তাৰ পাছত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক। তেওঁলোকে বাংলাদেশী বুলি মই নকওঁ, পাকিস্তানী কওক, বাংলাদেশী কওক, আৰবীয় কওক, যিয়ে নকওক, যিটো আমাৰ সংস্কৃতি নহয়, সেই ৰীতি নীতি, সেই কৃষ্টি আমাৰ উপৰিপুৰুষসকলে লৈ জীয়াই থকা নাছিল। উপৰিপুৰুষসকলে আমাৰ যিখিনি নীতি নিয়ম, ৰীতি নীতি যিখিনি ফ'ল' কৰিছিল সেইখিনি ফ'ল' কৰিব লাগে। আজি আব্দুল মালিকৰ সম্পৰ্কত প্ৰশ্ন আহিছে, কিয় আহিছে, আহিবলৈ কিয় সুযোগ পাইছে? এতিয়া আচল কথা বোলে আব্দুল মালিকক বৰ্তমান বোলে দুখিছে বোলে, তাৰ মূল কাৰণ হৈছে বোলে আমাৰ অসমীয়া মুছলমানৰ নিজৰ ভুলৰ কাৰণে। চি ইয়াতকৈ আৰু আপোনাৰ পৰা দুৰ্ভাগ্যজনক মন্তব্য, তেনেকুৱা মন্তব্য আপোনাৰ পৰা কেতিয়াও আশা কৰা নাছিল, যে ইমান নিম্ন মানসিকতাৰ আপোনাৰ চিন্তাধাৰা কেতিয়াও ভবা নাছিলোঁ। আচল কথাটো হ'ল কি, আজি যদি মই এটা কথা কওঁ, যদি আজি ধৰিলোঁ আমাৰ এজন স্থানীয় কোনোবা হিন্দু মানুহ, অসমীয়া হিন্দু মানুহে যদি কিবা এটা ভুল কৰে, আমি তেতিয়াহ'লে এজন অসমীয়া মুছলমানে তেতিয়াহ'লে কি আমি শংকৰদেৱৰ ওপৰত আঙুলি টোৱাম নেকি? আমাৰ শ্ৰদ্ধাৰ মহাপুৰুষ শংকৰদেৱৰ ওপৰত আঙুলি টোৱাম নেকি? তাৰমানে আপোনাৰ চিন্তাধাৰা তেনেকুৱা, যদি আজি অসমীয়া হিন্দু কোনোবা এজনে কিবা এটা ভুল কৰিব, তেতিয়াহ'লে আপুনি পোনেই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক দুখ দিব ন, তেখেতৰ ওপৰত আঙুলি টোৱাব ন? মানুহৰ মনত সোমাইছে। মই এই কথাটো এইকাৰণেই কৈছোঁ যে আজিৰ দিনত এজন অসমীয়া মুছলমানৰ আপোন হ'ব লাগিছিলে, সত্ৰৰ সত্ৰাধিকাৰজন আমাৰ কাৰণে আদৰ্শ হ'ব লাগিছিল। কিন্তু আমাৰ আদৰ্শ এতিয়া কোন হৈছে? এই মৰকজৰ খাদ বা তেনেকুৱা চিন্তা চৰ্চা কৰা মানুহবিলাক আমাৰ এতিয়া আদৰ্শ হৈছে। সেইটোতো আমাৰ আদৰ্শ হ'ব নোৱাৰে। আপুনি হয়তো সত্ৰৰ সত্ৰাধিকাৰী আদৰ্শত নচলিব পাৰে, কিন্তু আমাৰ অঞ্চলবিলাকত আহিব, অসমীয়া মুছলমানৰ অঞ্চলবিলাকত নিশ্চিতভাৱে
সত্ৰক কেতিয়াও পাহৰা নাই, সত্ৰৰ প্ৰতি শ্ৰদ্ধা আছে, সত্ৰৰ সত্ৰাধিকাৰক আমাৰ এজন মছজিদৰ ইমামে যিমান সন্মান কৰে তাৰ সমান্তৰালভাৱে সত্ৰৰ সত্ৰাধিকাৰক নামঘৰত যিজনে দবা বজায় সেইজনকো সমান্তৰালভাৱে সন্মান কৰে। আৰু লগতে কৈছে যে মৰকজৰ ছাদ চাহাবক আদৰি লৈছে। আপুনি প্ৰথমতে বিশ্ব মৰকজত কি হয় তাৰ বিষয়ে অধ্যয়ন কৰক। আজি এখন বিদ্যালয়ৰ কোনোবা এজন ছাত্ৰই যদি বেয়া কাম কৰে, সেই ছাত্ৰজনৰ ফালৰ পৰা যদি বিদ্যালয়খনলৈ বদনাম আহে, তেতিয়াহ'লে আমি সেই বিদ্যালয়খনক দোষিম নে ছাত্ৰজনক দোষিম? আমি সেই বিদ্যালয়খন বন্ধ কৰি দিম নে যে সেই ছাত্ৰজনক বিদ্যালয়খনৰ পৰা উলিয়াই দিম? তাৰমানে আপোনাৰ মতে মানে সেই বিদ্যালয়খন বন্ধ কৰি দিম, ছাত্ৰজনক আকৌ বেলেগ এখন স্কুলত নাম লগাই দিম। আপোনাৰ মতে সেইটো নহয় জানো? হা? আচলতে বিশ্ব মৰকজত প্ৰকৃততে কি হয় সেই কথাবিলাক ভালদৰে জানক। বিশ্ব মৰকজত গৈ কোনোবা এজনে কিবা এটা ভুল কৰিব পাৰে, কিন্তু বিশ্ব মৰকজ এটা পবিত্ৰ অনুষ্ঠান, সেইটো কেতিয়াও ভুল হ'ব নোৱাৰে। আপুনি তাৰ বিষয়ে অধ্যয়ন কৰক। তাৰ কথা মই কোৱা নাই। আমাৰ যিবিলাক আচৰণ, আমাৰ যিবিলাক চাল চলন, আমাৰ যিবিলাক চিন্তা, আমাৰ যিবিলাক কথা বতৰা, সেই কথা বতৰাবিলাকত আব্দুল মালিকৰ চিন্তা চৰ্চাটো প্ৰকাশ হ'ব লাগে। সৈয়দ আব্দুল মালিক তেখেতৰ চিন্তা চৰ্চাটো আমাৰ কথা বতৰাবিলাকত, আমাৰ আচৰণত, আমাৰ কাম কাজত প্ৰকাশ হ'ব লাগে। মই কিয় কৈছোঁ কথাটো? মই কথাটো এইকাৰণে কৈছোঁ যে উপদেশতকৈ আৰ্হি ভাল ককাই। সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰৰ আদৰ্শৰে তেখেতৰ যি চিন্তাধাৰা আছিলে, তেখেতৰ যি কথা বতৰা আছিলে, সেয়ে আমি আদৰ্শৰে চলা উচিত। আমি প্ৰত্যেকে তেখেতৰ চিন্তাধাৰা, আমাৰ কথাৰ পৰা তেখেতৰ চিন্তাধাৰা যি আছিলে আমাৰ কথাৰ পৰা প্ৰকাশ পাব লাগে। আপুনি আমাক উপদেশ দিছে, কিন্তু আপুনি কি কৰিছে? মালিক ছাৰে কোনোবা অসমৰ স্বদেশীক বিদেশী বুলি আখ্যা দিছিলে নেকি? কোনোবা বেলেগ পিছপৰা জনগোষ্ঠীক গালি পেলাই নিজৰ জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ কথা মালিক ছাৰে কেতিয়াবা কৈছিলে নেকি ককা? হা? মানুহবিলাকৰ এই ৰীতি নীতিবিলাক মানুহে পাহৰা আৰম্ভ কৰিছে। তাৰ ঠাইত তেওঁলোকে ধৰ্মক দোহাই দি বা ধৰ্মৰ গইনালৈ কিছুমান বিদেশী মূলৰ সংস্কৃতি, ৰীতি নীতি গ্ৰহণ কৰিবলৈ লৈছে। যাৰ ফলত কি হৈছে, আমাৰ এই অসমীয়া মানুহখিনি লাহে লাহে অসমীয়া সমাজখনৰ পৰা আঁতৰি গৈছে। আৰু সামগ্ৰিকভাৱে অসমীয়া সমাজখনে আমাৰ যিটো মানে আমাৰ অসমীয়া মুছলমানসকলে পুৰণি ৰীতি নীতি নিয়মবিলাক পাহৰি পেলাই বৰ্তমান আৰবীয় মূলৰ কলা, কৃষ্টি, সংস্কৃতি গ্ৰহণ কৰিছে। তাৰ প্ৰমাণ আপোনাৰ ওচৰত আছে নেকি? আপুনি আমাৰ অঞ্চলত আহিব, তেতিয়া গম পাই যাব যে ক'ত আহিছে। আপুনি কোনখন দেশত কথা কৈ আছে? ক'ত বাস কৰে? আপুনি অসমত প্ৰকৃততে থাকেনে? মোৰ আপোনাৰ কথাৰ পৰা সন্দেহ হৈছে যে আপুনি অসমৰ অসমীয়া নে বাহিৰৰ ক'ৰবাৰ কথা কৈ আছে, হায়দৰাবাদৰ কথা কৈ আছে। এখেত হৈছে মমিনুল লাল। আপোনালোকক প্ৰত্যেকে চিনি পায়েই, আৰু কোনোবাই চিনি নাপায় যদি মই পুনৰ চিনাকি কৰাই দিছোঁ। অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ বৰ্তমান তেখেত চেয়াৰমেন হয়, আৰু তেখেতৰ মন্তব্য ইতিমধ্যে গম পাইছে। তেখেতে যেতিয়া এই ৰূপাৰাণী ভূঞাই আমাৰ সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰক ফেচবুকত আব্দুল মালিক ছাৰৰ মই অসমীয়া কবিতাটোক লৈ পেলাই বিতৰ্কিত মন্তব্য কৰিছিলে, সাম্প্ৰদায়িক মন্তব্য কৰিছিলে, আৰু তাৰ পাছতেই তেখেতে লাইভ যোগে এই কথাখিনি জনাইছিলে। কিন্তু তেখেতৰ লাইভত এটা কথা মুখৰ পৰা ফুটি নুঠিল যে ৰূপাৰাণী ভূঞাই কোৱা মন্তব্যটো গৰিহণাৰ যোগ্য, তেখেতক তৎকালীনভাৱে এৰেষ্ট কৰিব লাগে। তেখেত এখন কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হয়। এগৰাকী প্ৰবক্তাৰ মুখৰ পৰা এনেকুৱা মন্তব্য কেতিয়াও শোভা নাপায়। এগৰাকী প্ৰবক্তাৰ মুখত যদি ভিতৰত যদি এনেকুৱা চিন্তাধাৰা থাকে, তেতিয়াহ'লে তেওঁ ছাত্ৰ ছাত্ৰীক কি শিকাব? ছাত্ৰ ছাত্ৰীকো সাম্প্ৰদায়িক কথা বতৰাই শিকাব। সেইকাৰণে সেইগৰাকী প্ৰবক্তাক কলেজৰ পৰা তৎকালীনভাৱে বহিষ্কাৰ কৰিব লাগে বুলি সেই কথাষাৰ তেখেতৰ মুখৰ পৰা নুফুটিলে, আৰু পোনে পোনে ক'লে যে সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰক বৰ্তমান সমালোচনা কৰিছে এইটো কাৰণে বোলে আমাৰ অসমীয়া মুছলমানৰ নিজৰ ভুলৰ কাৰণে। ধিক্কাৰ জনাইছোঁ এনেকুৱা মানসিকতাক। যদি অন্ততঃ একো কৰিব নোৱাৰে, মালিক ছাৰক অন্ততঃ যদি শ্ৰদ্ধা কৰে, অন্ততঃ সেই যিসকলে সমালোচনা কৰিছে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আপুনি যিহেতু চৰকাৰৰ মানুহ, আপোনাৰ নিজৰ চৰকাৰক দাবী জনাওক। অনুৰোধ টাইপত কৰি পেলাই, ৰিকুৱেষ্ট কৰি পেলাই হ'লেও চৰকাৰক কওক যে তেখেতক তৎকালীনভাৱে এৰেষ্ট কৰিব লাগে। কাৰণ সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰ কোনো মুছলমানৰ প্ৰতিনিধি নহয়। তেখেত কোনো মুছলমান নহয়, তেখেত হয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। আৰু
তেখেত হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হয়। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে মোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ এইটো নতুন ইউটিউব চেনেল অসম আমাৰ ৰূপহী চেনেলটোত ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিব। ধন্যবাদ।